ভাবিলোঁ যে কিবা এটা বেলেগ বনাওঁ, তাৰ কাৰণে মাক ক'লোঁ যে কচু শাক কেইডালমান বুটলি আনি দিবলৈ। সেইটো আমাৰ ঘৰ, ভাবিলোঁ অকণমান জুম কৰি দেখাই দিওঁ। এইখিনি মই পিঁয়াজ, আদা, নহৰু আৰু কি কচু গম পাইছে নহয় দেখি পেলাই। এইটো যে দেখিছে বি জলকীয়া, নেভাবিব যে এইটো গোটেইটো দিম, তাৰে আধাটোহে দিম। আগদিনাখনেই অনা লোকেল মুৰ্গী অকণমান থৈ দিছিলোঁ কচু শাকৰ লগত খাম বুলি, আৰু ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিম। প্ৰথমতে তেলত মই অকণমান চেনি আৰু তেজপাত দুটা দি পিঁয়াজ, আদা, নহৰুখিনি ভাজি ল'লোঁ। তাৰপিছতে মছলা ব্যৱহাৰ কৰিলোঁ মই গোটা জিৰা অকণমান আৰু জালুক অকণমান। আপোনালোকে পেকেট মছলাও ব্যৱহাৰ কৰিব পাৰে, আমি পেকেট মছলা নাখাওঁ কাৰণে মই দিয়া নাই। তাৰপিছত মাংস আলুখিনি এনেকৈ দি লৈ মই হালধি নিমখ দি পেলাই অলপ টাইম ভাজি ল'ম। ভাজি হোৱাৰ পাছতে দিম মই কচু শাকখিনি। তাৰপাছত কচু শাকখিনি দিয়াৰ পাছত অলপ টাইমৰ কাৰণে ভাজি থাকিম। যিমান ভাজে আপোনালোকৰ ওপৰত কথা, কাৰণ বেছিকৈ ভাজিলে কালাৰটো ওলায়, মানে মই নিজে প্ৰমাণ পাওঁ যে যিমান ভজা হয় সিমানেই কালাৰটো ওলায়। তাৰপাছত অলপ টাইম ভজা হোৱাৰ পাছতে মই দিলোঁ জলকীয়া আৰু জোখমতে পানী দি দিলোঁ। পানী দি উতলি অহাৰ পাছতে এইফালে মোৰ লোকেল চিকেন